এয়া চাওক এইফালে এটা ধুনীয়া ৰাস্তা আৰু আমাৰ ইয়াত বানপানী হৈছে বাৰু এইকেইদিন কেইদিনমান বৰষুণ দিয়াৰ পিছত এনেকৈ বানপানী হৈছে ৰাস্তা চাইডত এতিয়া মই আপোনালোকে এটা বস্তু দেখাই আছোঁ ৰ'ব চাওক এইবোৰ মানুহে কাম কৰি আছে চাওক এনে মানুহবোৰে কাম কৰি আছে ইয়াত সেইখন দলং আমাৰ ইয়াত মানে এটা কালভাৰ এটা আছিল এই যোৱাবাৰ বানপানীতে কালভাৰটো উটি গ'ল এতিয়ালৈকে কিন্তু চৰকাৰৰ পৰা কোনো একো কৰা নাই এতিয়ালৈ চাওক এই গোটেই এইখন কেনেকৈ হৈ গৈছে কিন্তু এতিয়া ইয়াৰ এটা কালভাৰ এটা আছিল আগতে তাৰপিছত এতিয়া কালভাৰটো উটি গ'ল তাৰপিছত এতিয়ালৈ চৰকাৰৰ পৰা একো নাই চাওক এখন বাঁহৰ দলং এখন আছে ইয়াত আপোনাক দেখুৱাই আছোঁ ৰ'ব আমাৰ আৰু এইটো এটা গুৰুত্বপূৰ্ণ ৰাস্তা অতি ঘগ্ৰাপাৰৰ পৰা নলবাৰী মেডিকেল সংযোগী এটা ৰাস্তা আৰু অতি ব্যস্ত ৰাস্তা এইটো কিন্তু এই ৰাস্তাটোৰ অৱস্থা চাওক এতিয়া আমিবোৰে এতিয়া ঘগ্ৰাপাৰ নলবাৰীলৈ যাব লাগিলে কেনেকৈ যাম এতিয়া মানে দেখিছেনে এই বাঁহৰ দলঙৰ অৱস্থা নাই এই গাঁৱৰ মানুহে এইখন বনাইছে গাঁৱৰ মানুহে মিলি কিনে মানে এইখন বনায় আৰু কিবাকৈ চাওক দলং চাওক এই গাঁৱৰ মানুহে কাম কৰি আছে চাওক চৰকাৰৰ পৰা এতিয়ালৈ একো নাই মানে বিশাল জলসমুদ্ৰ হৈ গৈছে দা বল্লি দিব ঘৰত তই দেখিছেনে এই প্ৰকাণ্ড গাঁত হৈ গৈছে এইবোৰ চাওক এই তলেৰে কেনেকৈ ধাৰ বৈ আছে মানুহে ওপৰত যাব কেনেকৈ মানে চাওক দেখিছেনে অৱস্থা নাই স্কুল কলেজত পঢ়া ল'ৰা ছোৱালী বা চাকৰি কৰা ব্যৱসায় কৰা এই সকলোবোৰ মানুহ ৰাতিপুৱা এই ৰাস্তাটোৰে যায় গতিকে আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিভাগীয় কৰ্তৃপক্ষৰ লগতে চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ ৰাস্তাটো অতি সোনকালে ঠিক হৈ যায় আৰু সোনকাল বুলিনো কি ক'ম আৰু এবছৰ হৈ গ'লেই আৰু এতিয়ালৈকে কাৰো কাণসাৰে নাইচোন গতিকে আশা কৰিছোঁ আৰু চৰকাৰে যেতিয়া আমাক দ্বিতীয়বাৰ এনেকৈ ভিডিঅ' বনাবলৈ সুবিধা নিদিয়ে আৰু ৰাস্তাটো সোনকালে অতি ঠিক হৈ যায় মানে ধন্যবাদ